তই এনেলা দি আছ না কি তো গাইছ অলপ আন্ধাৰে হ'ল আৰু এইবাৰ দ্বিতীয়বাৰ চলি আছে আমাৰ টেঙা ডাঙৰ ডাঙৰ এইটো মানুহে আহাৰ এইবাৰ হ'ব পূৰা ধামাকা হ'ব 5 দিন এবাৰ 3 দিন চলিব তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে মই অন্য এটা সুন্দৰ ব্লগতে স্বাগতম জনাইছোঁ গাইছ আৰু আজি বস্তু চাইকেলৰ ওপৰত আৰু লগত আছে কোনো খবৰ কি ভাল ভাল বঢ়িয়া না বাজে যাব লাগে তো গাইছ এটা কথা ভাবছোঁ মানে চিৰিজ মানে হয় 3টা নহয় 5টা এই চিৰিজ এটা ভাবছোঁ কেনে হ'ব কিন্তু চলিলে অহা নাই মানে সৰু চলি মানে 5-6জন যি আহে তো মানে কেনেকুৱা চিৰিজ মানে খেলা হ'ব মানে আজি যিহেতু দেওবাৰ আৰু টিংকুবা খেলা আছে চাই যদি কিছুমানে গম পায় টিংকুবা খেলা পাতিম বুলি ভাবছোঁ আগতে বজাৰৰ পৰা আহি লওঁ তাৰপিছত লগ পাই আছোঁ নাকি আহি থাকে আৰু বাজাৰত আহি লওঁ পইচা আহিছে পাছেদি খাই পেলাই তো চাইডৰ ভিতৰত একদম শেষলৈকে তো কি হয় দেখা যাব ঐ খেলবি খেলবি নে নেখেলা বাজাৰৰ পৰা আগত আহি লওঁ নাকি আজি প্ৰাইজ কি আছে জানা এটা গণেশৰ মূৰ্তি আৰু গামছা এখন অঁ কৃষ্ণ নহয় সঁচাই আৰু আহাৰ এইবাৰ চকলেট আছে খেলবি নে নেখেলা চলি যোৱাৰ ক যা কি ঘণ্টা সেই থাকা যা তই খেলবি তই খেলবি বাজাৰলৈ যাই আছোঁ গোটেইকেইটা আৰু আছে ভৱেশ কোনো ঐ ঐ বেটা ছোৱালী নহয় মালিক লাজ লজ্জা ঘৃণ্য কৰি আমাৰ ওচৰ চাপি যাব যে কোনো ধৰণৰ আপোনাৰ কালবাদক মহাবাদক ৰোহিণী বেমাৰত ভুক্তভোগী হৈ গৈছে আমাৰ ওচৰ চাপি যাব তাৰ কাৰণে উপযুক্ত চিকিৎসা আমাৰ ইয়াতে পোৱা তো বঢ়িয়াকৈ বাজাৰৰ পৰা আহি গ'লোঁ বেলেগ বিশেষ কাম নাছিল মই 20 টকা এটা দিব লগা আছিল আৰু ইয়াৰ ঔষধ ল'ব লাগিছিল দুটামান ললি আৰু ইয়াৰ কিছু নাই এনে আহিছে তহলি বাজু হা ক'ত তো বলা যাই থাকো লই অৱস্থা ঐ চিন বসছে খাই ল কচু পাতা নিং ৰ কমাব এইটো হয়তো তই এনেলা দি আছ না কি কিবা এটা ভাল লাগছে না মজা লাগছে মজা হা কিবা এটা ভাল লাগছে লাগছে মুঠতে কিবা এটা লাগছে কি লাগছে নাজানো কিবা এটা লাগছে মুঠতে ইফালেও আছে আমি গোটেইকেইটা এক ৰাউণ্ড দি দিলোঁ চাৰিআলি দি পাছে আহি আছে গোটেইকেইটা মানে ভৱেশ আৰু কোনো এক ৰাউণ্ড এনেকৈ মাতি চাৰিআলি এনেকৈ ঘূৰিলে একপাক যিহেতু আজি ৰবিবাৰ তো গাইছ বঢ়িয়াকৈ ঘৰত আলোঁ চাইকেল থলোঁ এইটাত আৰু দোকানত যাইছোঁ মানে ভোক লাগছে গাইছ কিবা এটা খাব লাগিব মানে মেগী একবাৰ আনো তো বঢ়িয়াকৈ খাই লওঁ মানে ভৱেশৰ ঘৰত গ'ল অলপ আৰু লেকচাৰ মাৰা যাম আৰু মই চাহজন অহা হৈছে আকৌ দোকানত বাহিৰ মেগীবাৰ খাই লওঁ মই নিজে বনালোঁ গাইছ কিন্তু কাটা চামুচ নাই দে গাইছ এনেকৈ খাই লওঁ আৰু মিলে বঢ়িয়া কৰি তো খাই দিয়ে লগ পাইছোঁ মানে আবেলি সময়ত মানে লগ পাইছোঁ দে গাইছ এখন মই চাহজন নাই চাহটা দি লওঁ বঢ়িয়াকৈ খাই লওঁ Many minutes later. তো গাইছ বঢ়িয়াকৈ ভাত পাইছে পানী খালোঁ অলপ নিৰামিষে আজি দেওবাৰ হ'লেও আৰু মাংস পাইছিলোঁ হ'লেও উপায় নাই গাইছ আৰু অলপ আগতে মানে ভ্লগটা আৰম্ভ কৰোঁতে মই যে কৈছোঁ ঘৰখনে যে কৈছিলোঁ চিৰিজ বুলি সিটা এইটো মানুহে আহাৰ এইবাৰ হ'ব পূৰা ধামাকা হ'ব 5 দিন এবাৰ 3 দিন চলিব তো চাব সকলোৱে মোৰ অলপ মৰম চৰম দিব তো আছে অলপমান মানে সেয়াই আৰু গাইছ বুজিটো পাইছে যিসকলে বুজি পাইছে তো আবেলি লগ পাইছোঁ টেঙা খাৰ সময়ত আজি এতিয়া খাম চাম পোৱা টেঙা 3 hours later. খাব লাগে নেকি তো গাইছ আবেলি হৈ গ'ল এইবাৰ টেঙা খাৰ আছোঁ কোনো আছে তাৰপিছত মই আছোঁ আৰু ভৱেশ আছে এইবোৰ একাত পেকিং চেকিং কৰি লৈ আছোঁ পুৰা কোনো আনবক্সিং কৰি আছোঁ গাইছ আনবক্সিং কৰ কি আছে ভিতৰত বম চম নাইতো আনবক্সিং কৰা আৰম্ভ কৰিলোঁ এতিয়া আমাৰ কাটাৰিখন বঢ়িয়া কালাৰ লাগব নে কালাৰ মই আনো নি মই এয়া
ধুনীয়া মালটো ডাঙৰ ডাঙৰ দেখছে নে গাইছ মালটোৰ ওজন আছে খাই ভাল লাগিব আমি টেষ্ট কৰি আপোনালোকক কম কেনে লাগে তাৰ আগতে মই টেঙা এটা আনি ল'ম দে বাপ কৃষ্ণ কৃষ্ণ খাবি নাই তুই দে দে কিবা এটা কৰিব হেল্ল' গাইছ এই নিবিড়ি আছে না মইতো গৰু আনবা যাম চেনেলটা সাবস্ক্রাইব কৰিব এর নামটো হ'ল এডভেঞ্চাৰ নিশান্ত সাবস্ক্রাইব কৰিব তো এতিয়া আমি টেঙা খাই আছো খা নাইতো খামে ঐ গাইছ আপোনালোকে দেখা পাইছে খা খা দে আৰু কৈ থাক তই কৈ থাক আৰু গাইছ ইখান গুচি দিলোঁ পিছত চুৰি নকৰি জানো কটা দি গৈ কটাই আৰু এতিয়া হ'ল জ্বালা জলকীয়া হিলা জানে দে এতিয়া নালাগে নেকি দেখাবা স্বাস্থ্য বেয়া হৈছে দে দে খাব লাগে পইচা খাব লাগে জীৱনত মই 7 ইঞ্চি 7 ইঞ্চি 1 ফুট কেনে হৈছে পাৰফেক্ট একদম বেয়া একদম গাইছ এতিয়া পিংকিটো হ'লে বেছি ভাল আছিল পিংকিটো নহয় এইটো এইটো হোৱাইটটোতো চলি যায় আৰু তই নাখা দে আমি খাম ডাল খাই দে পাইছোঁ খাই কেনে লাগিল একদম কিন্তু সূতা এটা নাপালে না প্ৰগ্ৰাম লাগিব এটা দেখছেন গাইছ পাত চাফা समझ रहे हो समझ रहे हो आप समझ रहे हो ना এটা এটা আনিম ৰ বঢ়িয়া খাই লওঁ ক'ত যা টিউচন টিউচন যা নিমখ গিলা কথা কৈছে এটা আনো নাকি গাইছ ইয়াৰ চেনেলটা সাবস্ক্রাইব কৰিব এই খালি মাৰে মাৰি এতিয়া মাৰি দিম চৰ কিয় কবি সুমনক যি তই কিয় কবি কিয় কবি প্লিজ নো এই ঐ যে ইৰা ঐ আছা নিবিৰে পাতখান ধৰ मैं भी ना चाह मेरे को दो তো গাইছ অলপ আন্ধাৰে হ'ল আৰু এইবাৰ দ্বিতীয়বাৰ চলি আছে আমাৰ টেঙা কেনে এইবাৰ ভাল আছে না গাইছ মজা 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 চাহ হয় নেকি আৰু কাল ৰাতিপুৱা গুণে আছে ভাল লাগছে খাই দি লগ পাইছোঁ কাল ৰাতিপুৱা 2 নম্বৰ গম পোৱা যাব 2 নম্বৰ গছ বাজাব কেনে হয় 2 নম্বৰ লাম্বা লাম্বা অলপ অলপ খাই জ্বালা আছে অলপ অলপ খাই গাইছ টেঙা চেঙা খালোঁ লগত কোনো আছে ইফালে 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 কেনে লাগিল কৈ দি মজা মজা হা মজা তামাম তেতিয়াহ'লে আহি আছে বঢ়িয়া আৰু লগত ফ'চ একবাৰ দেখাই দিম সেইফালে ফ'চ আছে তো বাই বাই গাইছ আজিতো এইখিনি আছিল লগ পাইছোঁ এটা নেক্সট সুন্দৰ মানে লং ভিডিঅ' মানে দেৱালীৰ দিনা তো বাই বাই নেকি বাই বাই নেকি তো বাই বাই ধন্যবাদ জয় অসম আৰু ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কৰিব মানে এইখিনি যদি ভাল লাগে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি নাপাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাব তো বাই বাই ধন্যবাদ জয় অসম